মই যিটো চাইছোঁ, যিটো ছোৱালী আছে মই সোমোৱা নাই। তেওঁলোকে বেয়া কাপোৰ পিন্ধি আছে বুলি কৈছে কাৰণে মই সোমোৱা নাই। লেডি পুলিচ মাতি আনি আছোঁ। কিন্তু যিটো ল'ৰাৰ ৰিহেব ইয়াতে আছে, তাতে 60টা ল'ৰা আছে মাত্ৰ 4টা ৰুমত। এটা ৰুম খুব বেছি 200 স্কুৱেৰ ফিট। এইটো নচলিব, এইটো নচলিব। মই ইয়াতে আমাৰ OC আছে, পুলিচক কৈছোঁ, ইয়াতে মিনিমাম 3 দিন 24/7 আমাৰ ইয়াতে পুলিচ থাকিব। তেওঁলোকক মই এটা চান্স দিছোঁ, তেওঁলোকে যদি ভালকৈ কৰিব পাৰে, কাৰণ ইমিডিয়েট মই ল'ৰাখিনি ক'তো লৈ যাব নোৱাৰোঁ, যিহেতু মই চান্স এটা দিছোঁ। যদি নকৰে মই 2জন মালিকৰ ওপৰত ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ কৰিম। সকলোতে কৰিম। পৰহিলে মই আমাৰ ডাইৰেক্টৰক নিৰ্দেশ দিছোঁ, পৰহিলে গুৱাহাটীৰ যিখিনি ৰিহেবৰ মালিক আছে তেওঁলোকক মোৰ চেম্বাৰত মাতিছোঁ। তেওঁলোকক বুজোৱা হ'ব প্ৰথমে কেনেকৈ চলিব লাগিব, ৰেগুলেশ্যনছ আনিম, SOP আনিম, কেনেকৈ কৰিম। তেওঁলোকে যদি নামানে বিহিত ব্যৱস্থা লোৱা হ'ব। মই যিটো চাইছোঁ, যিটো ছোৱালী আছে মই সোমোৱা নাই। তেওঁলোকে বেয়া কাপোৰ পিন্ধি আছে বুলি কৈছে কাৰণে মই সোমোৱা নাই। লেডি পুলিচ মাতি আনি আছোঁ। কিন্তু যিটো ল'ৰাৰ ৰিহেব ইয়াতে আছে, তাতে 60টা ল'ৰা আছে মাত্ৰ 4টা ৰুমত। এটা ৰুম খুব বেছি 200 স্কুৱেৰ ফিট। এইটো নচলিব। মই ইয়াতে আমাৰ OC আছে, পুলিচক কৈছোঁ, ইয়াতে মিনিমাম 3 দিন 24/7 আমাৰ ইয়াতে পুলিচ থাকিব। তেওঁলোকক মই এটা চান্স দিছোঁ, তেওঁলোকে যদি ভালকৈ কৰিব পাৰে, কাৰণ ইমিডিয়েট মই ল'ৰাখিনি ক'তো লৈ যাব নোৱাৰোঁ, যিহেতু মই চান্স এটা দিছোঁ। যদি নকৰে মই 2জন মালিকৰ ওপৰত ক্ৰিমিনেল কেছ ৰেজিষ্টাৰ কৰিম। সকলোতে কৰিম। পৰহিলে মই আমাৰ ডাইৰেক্টৰক নিৰ্দেশ দিছোঁ, পৰহিলে গুৱাহাটীৰ যিখিনি ৰিহেবৰ মালিক আছে তেওঁলোকক মোৰ চেম্বাৰত মাতিছোঁ। তেওঁলোকক বুজোৱা হ'ব প্ৰথমে কেনেকৈ চলিব লাগিব, ৰেগুলেশ্যনছ আনিম, SOP আনিম, কেনেকৈ কৰিম। তেওঁলোকে যদি নামানে বিহিত ব্যৱস্থা